बिथांखौ गांसे आर'नाइजों बरायनानै लाबाय। आलासिखौ गांसे आर'नाइजों बरायबाय। धन्यबाद थागोन। बिखायाव थामदामदों संसार जानांगौ गोरलै नङा लाब्लाबो जाला हायाब्लाबो जाला बेखार जिउजोंहाय जेबो जाला जोंना जोहोलावफ्रा माखासे सेंग्राफ्रा सोरबा बोराय बुरै बिसोरो थांबाय जि मोसाबाय एखेबारे जि मोसाबाय नुवाखै मानसियाव आंथ' लाजिबायसो हाबाब मानो बिदि खालामखो जोंनालाय बे आइजोफ्रा माखौ एथ' बरायखो माखौ एथ' रंजाखो जेराव एखेबारे सनस्राखा फिथाइया मा होनो खन्थाल' सिङाव जेबो गैया बेगर गैया बेबायदि सुक्ति खालामनानै लाबोबाय दाना लाबोबाय बिटिसिखौबो थरलक थिंग्रिं खालामनो थाखाय सुक्ति खालामबाय माबायदि थरलक थिंग्रिं जों थाफानाय बे हाइवेआ जोंनि सिमा बिटिसिनि नंगौना नङा हाइवेआ जोंनि बिटिसिनि सिमा गसाइगावखौ बारहोनाय क'क्राझारखौ बारहोनानै बै बङाइगावखौ बारहोनानै दाखोल दुइनि हरिजानिफ्राय मा हाइवेआ जोंनि बिटिसिनि सिमा दा बेखौ मा लिरना लाबोखो जे बे सिङाव थानाय सोरबा हारसाफोरनि गामिखौ दानख'नाय जाथोंसै होननानै दानख' दुनख' मा थाबोगोन दानख' दुनख' खालामाबा बे इसिबां समायना दाखानाय जोंनि बिटिसिखौ समायना रमायना दाखानाय जोंनि बिटिसिखौ थांनानै हजोंहाय जोबनायसिम उदालगुरिसिम थांना नायनायसाय एखेबारे फरेन कान्ट्रि बायदि नुलायलायो मा जार्मानियाव थांलायलायनाय मा आमेरिकायाव थांलायलायनांगौ लामा सामाफ्रा ओरैबायदि जाबाय एखेबारे खोल মই আলোচনা কৰিছে মুছলিম সমাজৰ লগতো জমিয়ত হওক ছাত্ৰ সংগঠন হওক বা বিভিন্ন এংগেলত মই মুছলিম সমাজৰ লগত মই আলোচনা কৰিছোঁ যে যাতে আগন্তুক নিৰ্বাচনত মুছলিম সমাজে আমাৰ বিপেড দলক সহায় কৰে ঠিক বেংগলী সমাজৰ লগতে ছাত্ৰ সংগঠনে হওক বা যিকোনো লেভেলত মই আলোচনা কৰিছে যে আগন্তুক নিৰ্বাচনত যাতে বেংগলী সমাজ হিচাপে গোটেই বিটিচি অঞ্চলত আমাৰ বিপেড দলক সহায় কৰে দেৱৰগাঁও সমষ্টি হিচাপে আমি জিকিমে আৰু ইয়াত আমাৰ কণ্টেষ্টটো আছে UPPL UPPLৰ লগত আমাৰ কণ্টেষ্ট এনেকুৱা জোৰদাৰভাৱে নহ'ব এনে নামত দিছে দেৱৰগাঁও হিচাপে ময়ে জিকিম ইয়াত লগতে আৰু কচুগাঁৱতো ময়ে জিকিম আৰু আজি মই দতমা সমষ্টিটো মই মিটিং কৰি আহিছোঁ বিৰাট ভাল পজিশ্যন দতমাও জিকিব আৰু মই আজিলৈকে যিখিনি সমষ্টিত ঘূৰি পেলাই দেখিবলৈ পাইছে মানে 10টামান সমষ্টিত মই ঘূৰিছোঁ আজিলৈকে 10টা জিকি আছে আৰু বাকী অহাকালি আমাৰ বাওকুংগ্ৰী আৰু চালাকাটি আছে তাতেও মই চাম কেনেকুৱা হয় মানুহৰ সমাগমটো কেনেকুৱা হয় মই বুজি পাওঁ মুঠতে বড়োৰ লগতে বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে মেক্সিমাম জনগোষ্ঠীয়ে আমাক সহায় কৰিবলৈ আগবাঢ়ি আছে আদিবাসী ক্ষেত্ৰতে হওক মুছলিমৰ ক্ষেত্ৰতে হওক বা আমাৰ ৰাজবংশী ক্ষেত্ৰতে হওক বা বেংগলী ক্ষেত্ৰতে হওক বা নাথ যোগী মদাহী মুঠতে প্ৰায় জাতি আমাৰ লগত আছে এতিয়া আগৰ নিচিনা পৰিৱেশ নাই এতিয়া আৰু টেলেণ্টটো আমি দিব সেইটো আমি বহুত দিনৰ পৰাই আমি প্ৰচাৰ চলাই আহিছোঁ যে
2003 চনত 10 ফেব্ৰুৱাৰীটো বেছ কৰি পেলাই আমি মাটিৰ পট্টাটো দিম যেহেতু চুক্তিত লিখা আছে BTC চুক্তিত যে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে BTCৰ বাসিন্দা এইটোকে বেছ কৰি পেলাই য'ত যেনেকৈ আছে ইহঁতক আমি মাটিৰ পট্টা দিব এইটো লিগেল মাটিৰ পট্টা নথকাৰ কাৰণে বা নিদিয়াৰ কাৰণে আজি বহুত গৰীব মানুহে ডিপ্ৰাইভ হৈ আছে চৰকাৰৰ আঁচনিৰ পৰা সেইকাৰণে আমি এই মাটিৰ পট্টাটো দিব এইটো সেইফালে কথা এতিয়া মই BTCৰ কথাটোৱে মই আলোচনা কৰি আছোঁ এইফালে অসমত ৰাজনীতিত UDF কাৰ লগত আছে BJP কাৰ লগত আছে কংগ্ৰেছে কাৰ লগত আছে এইবিলাক মোৰ আলোচনাৰ কিবা নহয় এতিয়া আপাতত BTC নিৰ্বাচনটো যাওক সেইটোতো নতুন কথা নহয় বহুত আগৰ পৰাই ৰঞ্জিত দাসে কৈ আছে অকল BJPৰ কথা নহয় BJPও কৈছে UPPও কৈছে হীৰাচৰণীয়েও কৈছে ইহঁতেতো কৈয়ে থাকে কিন্তু এইবাৰো আমি 4th টাইমৰ কাৰণে BTCত বিফেৱে চৰকাৰ গঠন কৰিব আৰু যিবিলাক মানে গাঁও গঠন কৰিব বা কিবা কিবি এনেকুৱা কৈ আছে BTC এটাও গাঁও গঠন নহয় সেই অঞ্চলটো লৈয়ে BTC নিৰ্বাচন হ'ব BTC নিৰ্বাচন হোৱাৰ পিছত চৰকাৰ বনোৱাৰ পিছত কি হয় সেইটো মই নাজানো কিন্তু BTC নিৰ্বাচনলৈকে এটাও গাঁও গঠন নহয়